हेलो फ्रेंड्स मैं आज बनाবলৈ লৈছো पुलाव তাৰ বাবে আমি কি লৈছো জহা চাউলখিনি ধুই লৈছো ইয়াত এপুৱা জহা চাউল আছে আৰু মিডিয়াম সাইজৰ তিনিটা পিয়াজ লৈছো এইখিনি আদা নহৰু পেষ্ট আৰু মই তিনিটা জলকীয়া লৈছো এইখিনি মানে মই তেতিয়া আমি পুলাওখিনি ভাজি পানীটো দি দিম তাত এই জলকীয়া গিটাও দি দিম তো আপোনালোকে চাওকচোন মই কেনেকৈ বনাও কিছে আপোনালোকে মইতে কুকাৰটো বহাই দিছো কুকাৰটো গৰম হলে আমি ইয়াত ৰিফাইন তেল দিম এয়া দেখিছে নহয় মই ইয়াতে ৰিফাইন তেলখিনি দি দিলো এতিয়া এইখিনি অকনমান গৰম হলে আমি ইয়াত পিয়াজখিনি দি দিম এতিয়া আমি ইয়াত পিয়াজখিনি দি দিম এতিয়া পিয়াজখিনি আমি ৰঙচুৱা নোহোৱালৈ ভাজি লম দেখিছে নহয় পিয়াজখিনি আমি এতিয়া ৰঙচুৱা নোহোৱালৈ ভালকৈ ভাজি লম যেতিয়ালৈ পিয়াজখিনি কালাৰটো চেঞ্জ নহয় এয়া দেখিছে পিয়াজৰ কালাৰটো অলপ চেঞ্জ হ'বলৈ ধৰিছে পোলাও বনাওতে সদায় পিয়াজৰ ওপৰতে কথা পিয়াজখিনি যিমান ধুনীয়াকৈ আপোনাৰ ভাজি লব পিয়াজ পোলাওখিনি হিমানে ধুনীয়া কালাৰ হ'ব ইয়াত আমি কোনো ধৰণৰ কালাৰ দিবৰ বাবে বেলেগ কালাৰ ইউজ নকৰো বা কোনো ধৰণৰ চেনি মই ব্যৱহাৰ নকৰো ইয়া দেখিছে পিয়াজখিনি ভালকৈ ৰঙচুৱা হৈ গল এতিয়া আমি ইয়াত চাউলখিনি দি দিম চাউলখিনি পিয়াজখিনি সৈতে ভালকৈ ভাজি লম এতিয়া আমি তাত দি দিম একেলগে আদা নহৰুখিনি যাতে গুটিখিনি মানে আদা নহৰু গোন্ধটো যাতে গুচি যায় চাউলখিনি ভাজোতে একেলগে এইখিনি ভাজি লম পিয়াজখিনিৰ লগত নিদিব আপোনালোকে তেতিয়া আদা নহৰুখিনি গুটে জ্বলি যায় সেইবাবে এইখিনি আমি ভালকৈ এতিয়া ভাজি লম ধুনীয়াকৈ ভাজিব লাগিব এই দেখিছে আমি এতিয়া এইখিনি ভালকৈ ভাজি লম এই দেখিছে এতিয়া আমি ইয়াত দি দিম নিমখ সোৱাদ অনুসৰি দি দিব তেজপাত দুখিলা দি দিম এতিয়া চাউলকেইটা যেতিয়ালৈকে মানে এটাৰ লগত এটা লাগি নাযায় তেতিয়ালৈকে আমি এইখিনি ভালকৈ আৰু ভাজি ল'ম এতিয়া আমি ইয়াত লং ইলাইচি দি দিম মই ইয়াত খুন্দি লৈছিলোঁ এইখিনি ইয়াত দি দিম এইটো হৈয়ে গৈছে আৰু অকণমান লৰাই লৈ আমি পানী দি দিম গৰম পানী দিব আপোনালোকে মই ইয়াত গৰম পানী কৰি ৰাখিছোৱে তো আপোনালোকে তেনেকৈ গৰম পানী দি দিব দেখিছে এতিয়া মই ইয়াত গৰম পানী দি দিলোঁ এতিয়া মই ইয়াত জলকীয়া দুটা দি দিম এতিয়া ঢাকনিখন মাৰি দিম দেখিছে মই এতিয়া কুকাৰটোত ঢাকনিখন মাৰি দিলোঁ এতিয়া ইয়াৰ এটা চিটি যেতিয়া যাব তেতিয়া গেছটো অফ কৰি দিম এয়া দেখিছে আমাৰ পোলাও ৰেডি হৈ গ'ল চাওকচোন কিমান ধুনীয়া কালাৰ হৈছে নহয়নে তেনেকৈ আপোনালোকেও এবাৰ ট্ৰাই কৰিব আৰু এইখিনি হ'ল সৰিয়হ আৰু জলকীয়াৰ আচাৰ এইখিনিৰে পোলাও খাই বিৰাটেই টেষ্টি লাগে আৰু এয়া পিঁয়াজ ঠিক আছে তেনেহ'লে আজিলৈ আহিছোঁ আৰু ভিডিঅ'টো যদি চাই মোৰ ভাল লাগিলে তেনেহ'লে প্লিজ লাইক কমেণ্ট আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেনেহ'লে আজিলৈ আহিছোঁ বাই বাই আপোনালোকে এবাৰ এনেকৈ ট্ৰাই কৰিব